জোনাকে দিয়া আকাশী খবৰ তুমিনো দেখানে নেদেখা কোৱা উশাহে দিয়া তোমাৰে খবৰ তুমিনো জানানে নেজানা কোৱা উজাগৰি দৰৰো আলসুৱা বৰণ টোপা টোপে চুমি বহি অভিমানী মন ধাৰাসাৰ প্ৰণয়ৰে গুণগুণনি বৰষুণ নামিছে নামিব দিয়া না জোনাকো গলিছে গলিব দিয়া না বৰষুণ নামিছে নামিব দিয়া না দুচকু গলিছে গলিব দিয়া না আপুনি যেনেকৈ নহওক অৰ্ণৱক ঘূৰাই আনক কাইলৈৰ ভিতৰত অৰ্ণৱ আৰু ৰিয়াৰ বিয়া হ'বই লাগিব দাদাক আমি নাইকিয়া কৰা নাই কিনিজি ছাৰ দেউতাৰ লগত কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছে আৰু এই বিয়াখন কেৱল আপোনালোকে নহয় আমি হোৱাটো বিচাৰিছিলোঁ কোৱা তুমি মোক ভাল পোৱা নে নোপোৱা মই বুজি পাই গ'লো বিয়া মানে আপোনাৰ কাৰণে এখন খেল মই না তোমাৰ অবিহনে সুখী হ'ব পাৰিম না তোমাক পাহৰিব পাৰিম এতিয়া কোৱা কোৱা এতিয়া মই কি কৰোঁ এখেত বলিয়া হৈছে কিন্তু তুমি আৰু মইতো বলিয়া হোৱা নাই যে এইখন বিয়াত আমি সন্মতি দিম মা মোৰ অভিৰ লগত বিয়াত বহাৰ কোনো আপত্তি নাই কি ৰিয়া এইবোৰ তুমি কি কৈ আছা এয়া এয়া অসম্ভৱ অসম্ভৱ তোমাৰ বাবে মা মোৰ বাবে অসম্ভৱ নহয় আৰু অৰ্ণৱ মোৰ ভাগ্যতে নাছিল কিন্তু মই আংকলক দুখ দিব বিচৰা নাই অভিৰ কথা মই নাজানো কিন্তু মোৰ ইয়াত একো আপত্তি নাই বাকী অভিয়ে জানে দেউতা পৰি বিয়া অভি ৰিয়াৰ যদি এই বিয়াখন আপত্তি নাই তই কিয় আপত্তি কৰিছ তাই নিজৰ প্ৰেমক বলিদান দি এই সিদ্ধান্ত লৈছে তই দেউতাৰৰ মুখলৈ চাই সিদ্ধান্ত ল'ব নোৱাৰনে আৰু তইতো নিজ মুখেৰে মোৰ সন্মুখত ৰিয়াৰ প্ৰশংসা কৰিছিলি এতিয়া কি হ'ল দেউতা ৰিয়া তুমি এইবোৰ কি কৰিবলৈ ওলাইছা তুমি মোৰ কথা শুনা মা মই বহুত হেৰুৱালো আৰু হেৰুৱাব নোৱাৰো গতিকে মোক মোৰ জীৱনটো মোৰ মতে জীয়াই থাকিবলৈ দিয়া এইবোৰ কি কৰিব ওলাইছে বাৰু অমুতাই কেনেবাকৈ এইজনীৰ পৰা বাচিছিলহে আকৌ বুঢ়াই অভিতাক কিয় এইজনীৰ লগত বিয়া কৰাব বিচাৰিছে কিয়
ৰিয়াৰ জীৱনটোক লৈ মই বহুত সপোন দেখিছিলোঁ, কিন্তু এতিয়া দেখোন মোৰ সপোনবোৰ ক'ৰবাত হেৰাই গ'ল। কি কৰোঁ এতিয়া মই? কি কৰা উচিত? এতিয়া মাথো মোৰ আশা এটাই, ৰিয়া যাতে তাইৰ জীৱনত সুখী হয়। আহা। তোমালোকৰ যুগ্ম জীৱন সুখ আৰু আনন্দেৰে ভৰি পৰক। ৰিয়া, তোমাৰ আগমনে যাতে আমাৰ ঘৰখনক পোহৰাই তোলে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়াৰ পৰা তুমি বৰুৱা পৰিয়ালৰ বোৱাৰী হ'লা, আৰু তুমি এতিয়া ৰিয়া চলিহা বৰুৱা হৈছা। হেৰা, নকইনাক তাই ৰুমলৈ লৈ যোৱা। আহা ৰিয়া। ৰিয়া, এতিয়া ৰিয়া নহয়, এতিয়াৰ পৰা তাইক বোৱাৰী বুলি মাতিবা। বোৱাৰী বুলি মাতিবলৈ তাইক মই বোৱাৰী বুলি ভাবিবও লাগিব নহয়। মোৰ অভিয়ে কেৱল মোৰ কথা চিন্তাই নকৰে, মোৰ কথা আখৰে আখৰে পালনো কৰে। বাকীবোৰতো স্বাৰ্থপৰ, পলৰীয়া, কিন্তু মোৰ অভি সেইবোৰৰ দৰে নহয়। বৰষুণ নামিছে, নামিব দিয়া না। বৰষুণ নামিছে, নামিব দিয়া না। নকইনাক তাই ৰুমলৈ লৈ যোৱা। আহা ৰিয়া। ৰিয়া, এতিয়া ৰিয়া নহয়, এতিয়াৰ পৰা তাইক বোৱাৰী বুলি মাতিবা। বোৱাৰী বুলি মাতিবলৈ তাইক মই বোৱাৰী বুলি ভাবিবও লাগিব নহয়। এতিয়াৰে পৰা এই মোৰ ছোৱালীৰ দৰে নহয় জানো ৰিয়া? মা, মোক যে আপোনালোকে এই ঘৰখনত স্থান দিলে মোৰ বাবে এয়াই বহুত এক সপোন সপোন লগা অনুভৱ। আৰু মই নাজানো মই ভাল বোৱাৰী হ'ব পাৰিম নে নোৱাৰিম, কিন্তু মই সদায় চেষ্টা কৰি যাম। মোৰ সম্পূৰ্ণ বিশ্বাস আছে তুমি পাৰিবা। মাত্ৰ আগৰ কথাবোৰ পাহৰি দুয়ো নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰা। যোৱা, এতিয়া ভিতৰলৈ যোৱা। আহা ৰিয়া।
তই আকৌ কলৈ যাওঁ? মই মিকুৰ ওচৰৰ পৰা আহোঁ। তোৰ মুখত অকণো ফূৰ্তি দেখা নাই যে, কি হ'ল? নে এই বিয়াখনক লৈ অকণো সুখী নহয়? নাই নাই দেউতা, মই খুবেই সুখী। আফটাৰ অল মোৰ জীৱনৰ ডাঙৰ সিদ্ধান্ত এটা আপুনি লৈ দিছে, একমাত্ৰ মোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। আপুনি মোক দিয়া এই উপহাৰটোক লৈ মই সুখী নোহোৱাৰ প্ৰশ্নই নুঠে দেউতা। থেংক ইউ দেউতা। থেংক ইউ মই সেইটোক ক'ব লাগে। মই বুজি গ'লো। ভগৱানেও যদি এতিয়া মোৰ কথা চিন্তা নকৰে, নালাগে কৰিব। মোৰ অভিয়ে কেৱল মোৰ কথা চিন্তাই নকৰে, মোৰ কথা আখৰে আখৰে পালনো কৰে। বাকীবোৰতো স্বাৰ্থপৰ, পলৰীয়া। কিন্তু মোৰ অভি সেইবোৰৰ দৰে নহয়। I am proud of you, Abhi. Proud of you. Thank you. I am proud of you too, Deuta. And thank you, Dada. মই নাজানো আজি তুমি কিমান সুখী। মই এইটো নাজানো যে বিয়াৰ পিছত মই তোমাক তুমি বিচৰা ধৰণে সুখবোৰ দিব পাৰিম নে নোৱাৰিম। কিন্তু দেৱযানী, মই তোমাক আজি এই ক্ষণত কথা দিছোঁ, এতিয়াৰ পৰা তোমাৰ এই জীৱন যুঁজত মই সদায় তোমাৰ ছাঁটো হৈ একেলগে আগবাঢ়ি যাম, চিৰদিন চিৰকাল। মোৰচোন সকলোবোৰ এতিয়াও সপোন সপোন লাগিছে। আজি মই আপোনাৰ পত্নী আৰু আপুনি মোৰ জীৱন সংগী। ভাবিলেই কিবা আচৰিতে লাগে। মই আগতেও আছিলোঁ আৰু সদায় থাকিম আপোনাৰ জীৱন বাটৰ সাৰথি হৈ। অৰ্ণৱ দা, আজি মই সঁচাই সুখী আৰু ভগৱানৰ ওচৰত মাথো মোৰ এটাই প্ৰাৰ্থনা, যাতে আমাৰ এই সুখবোৰ সদায় এনেদৰেই থাকক। যেতিয়া মোক এইখন বিয়াৰ প্ৰস্তাৱ দিছিল, প্ৰথমে ময়ো ভাবিছিলোঁ মই কিয় অভিৰ লগত বিয়াত বহিম। মইতো অৰ্ণৱকহে ভাল পাওঁ। সেইটোৱেইটো ময়ো তোমাক সুধিব খুজিছোঁ, ভাল নোপোৱা ভাল নলগা ল'ৰা এটাৰ লগত তুমি কিয় বিয়াত বহিলা? বৰষুণ নামিছে নামিব দিয়া না, বৰষুণ নামিছে নামিব দিয়া না। দিয়া, তুমি থিয় হৈ কিয় আছা? বহা, মোক ইমানো সন্মান দিয়াৰ প্ৰয়োজন নাই। প্ৰয়োজন আছেনে নাই মই নাজানো। সন্মান, সংস্কাৰ, নিয়ম কানুন, এই সকলোবোৰ মই এদিন পাহৰি পেলাইছিলোঁ। সেইবোৰৰ পৰা মই আঁতৰি আহিছিলোঁ আৰু সেইবোৰ নমনাৰ কাৰণে এদিন মোৰ পৰা জীৱনটো আঁতৰি গৈছিল। মা, মই আৰু এতিয়া মোৰ জীৱনটো হেৰাই যাবলৈ নিদিওঁ। জীৱনটো সঁচাই বৰ আচৰিত। মইতো ভবাই নাছিলোঁ
তুমি এখেতৰ প্ৰস্তাৱটো মানি অভিৰ লগত বিয়াত বহিবা কিন্তু তুমি আপোনাৰ মনত চাগে প্ৰশ্ন হৈছে মইতো অৰ্ণৱকহে ভাল পাইছিলোঁ কিন্তু বিয়াত বহিলোঁ অভিৰ লগত আচলতে কি জানে অৰ্ণৱ কেতিয়াও মোৰ নাছিলে মইহে তাক জোৰ জবৰদস্তি কৰি নিজৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু যেতিয়া সি মোৰ নহ'ল মই জ্বলোৱাৰ প্ৰতিশোধৰ জুইকুৰাত তাক জ্বলাই মাৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু মা মই পাৰিলোঁ জানো তাক ধ্বংস কৰিবলৈ নোৱাৰিলোঁ আৰু মই কৰা ভুলবোৰ বুজি পোৱাৰ পাছত পুনৰ তাৰ সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ কিন্তু 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 কি তোমাৰ উদ্দেশ্য কি মোৰ উদ্দেশ্য মাত্ৰ এটাই মা এই ঘৰখনক নিজৰ কৰি লোৱাৰ এই ঘৰখনৰ লগত মই বহুত অন্যায় কৰিলোঁ অৰ্ণৱক আপোনালোকৰ পৰা আঁতৰাই নিলোঁ আৰু এদিন ময়ে তেখেতক পুনৰ ঘূৰাই আনিম তুমি কি ভাবিছা তুমি মাতিলে আকৌ সি ঘূৰি আহিব তেখেতক এইখন ঘৰৰ মৰমে ঘূৰাই আনিব মা দেউতাই যেতিয়া মোক এইখন বিয়াৰ প্ৰস্তাৱ দিছিল প্ৰথমে ময়ো ভাবিছিলোঁ মই কিয় অভিৰ লগত বিয়াত বহিম মইতো অৰ্ণৱকহে ভাল পাওঁ সেইটোৱেইটো ময়ো তোমাক সুধিব খুজিছোঁ ভাল নোপোৱা ভাল নলগা ল'ৰা এটাৰ লগত তুমি কিয় বিয়াত বহিলা মা ইমান দিনে মই নিজৰ সুখৰ কথাই ভাবি থাকিলোঁ তথাপিও কিন্তু মই সুখী হ'ব নোৱাৰিলোঁ সেইবাবে এইবাৰ আনৰ সুখৰ কথা চিন্তা কৰি মই এই সিদ্ধান্তটো ল'লোঁ আনৰ সুখ মানে কাৰ সুখ দেউতাৰ সুখৰ বাবে সেইদিনা বৰ আশাৰে তেওঁ প্ৰস্তাৱটো দিছিলে আৰু মই যদি না ক'লোহেঁতেন হয়তো মোক ভগৱানেও ক্ষমা নকৰিলেহেঁতেন আৰু হয়তো ভগৱানে মোক এটা সুবিধা দিছে মই কৰা ভুলবোৰৰ প্ৰায়শ্চিত্ত কৰিবলৈ সেইবাবে মই এই বিয়াত বহিবলৈ সিদ্ধান্তটো ল'লোঁ মই নাজানো দেউতাৰ বাহিৰে আপোনালোকে এই সিদ্ধান্তটোত সুখী হয় নে নহয় কিন্তু মই সুখী কাৰণ আগৰ দৰে মই এবাৰ একো ভুল কৰা নাই প্ৰেমৰ আন এটা নাম বলিদান ত্যাগ সেইকাৰণে শেষত মই এই পথটো বাছি ল'লোঁ মা আপুনি যদি ভাবিছে মই কিবা ভুল কৰিছোঁ এই বিয়াত মোৰ কিবা উদ্দেশ্য আছে তেন্তে মোক নিসংকোচে কওক মই এতিয়াই সকলো এৰি নিজৰ ঘৰলৈ গুচি যাম ৰিয়া মোৰ মনটো একেবাৰে সহজ সৰল না মই কুটিলতা বুজি পাওঁ না জটিলতা জানো মইতো শত্ৰুকো আদৰি লওঁ আৰু তুমিতো মোৰ শত্ৰু নহয় এইটো সঁচা তোমাৰ সিদ্ধান্তক লৈ মোৰ মনত বহুত সন্দেহ আছিল কিন্তু এতিয়া মোৰ সকলো সন্দেহ দূৰ হ'ল তৰা ফুলা আকাশে ৰূপৱালী সপোন সিঁচে ঢৌ তোলা অনুভৱে কাণে কাণে ক'ব খোজে ভাৱনাৰে কোঠালি উঠা নমা তুমি মোৰ ঋণি ঋণি ভাহি অহা তুমি এই চিনাকি সুৰ ধাৰাসাৰ প্ৰণয়ৰে গুণগুণৰ